আপোনালোকৰ খবৰ খাতি ভাল নাই? মোৰ মানে গাটো বৰ ভাল নহয়, একদম মাত চাত ভাঙি গৈ আছে। আজি বেমাৰ হৈ আছিলে, মানে দুদিন ঘৰতে আছোঁ। আজি ওলাই আহিলোঁ, আহি ইয়াতে ৰখি পেলাই ভাত খালোঁ। মৰঙি এডোখৰ ফলঙনি বুলি কয়। আপোনাৰ মানে ভাত চাত খাই মেলি তামোল চামোল খালোঁ। চুলিটো অৱস্থা বেয়াই হৈ থাকে বাৰু। জেগাডোখৰ দেখাই দিছোঁ আপোনালোকক, চাওক কি ধুনীয়া জেগা একদম। খ্ৰীষ্টমাছ বজাৰ ভাল হ'ব বুলি আহিলোঁ, কিন্তু বজাৰখন বেয়া। চাওঁ এতিয়া সেইফালে গৈ এনেকৈ সোমামগৈ। সোমাই পেলাই এটা লাইন আছে, এইটো সোমাই চাওঁ কি হয় বজাৰখন। ভাল হ'লে ভালেই হ'ব, নহ'লে আৰু উপায় নাই আৰু। গাটো ঠাণ্ডা ঠাণ্ডা লাগি আছে অকণ অকণ। ঘৰলৈ যামগৈ আৰু। এই ৰাজীৱে আধা ভাত খাই আধা পেলাই দিলে আজি। আধাই খোৱা নাই, সি মানে খুব বেছি ৩-৪ গৰামান ভাত খাইছে আৰু খাই মেলি পেলাই দিলে সি। কেলে পেলালি তই কচোন? মানুহ এতিয়া বস্তু ল'ব ইণ্টাৰেষ্ট গুচি যায়। মানুহ আহিলে বস্তু ল'বলৈ ইণ্টাৰেষ্ট গুচি গ'ল বোলে, মানে তাৰ খাবলৈ মন নাই, সেইটো ক'ব লাগে। ইণ্টাৰেষ্ট গুচি গ'ল বোলে। ইণ্টাৰেষ্ট কেনেকৈ গুচি যায় ভাতটো? আপোনালোকে কমেণ্ট কৰি ক'বচোন ৰাইজ। আৰু কালি গা ধুই থকা ভিডিঅ' এটা বনাইছিলোঁ যে, সেইটো মই আছে এতিয়া, মই দিম বাৰু। আজি গধূলি গৈ পেলাই তাত মই দি দিমগৈ ভিডিঅ'। আপোনালোকে চাব, এই মানে গা ধোৱা তাৰ ডিজাইনটো চাব। ঠিক আছে, হ'ব।